নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে 31 মাৰ্চৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে IPL। এই IPLৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে পাঞ্জাৱ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত। তো দুয়োটি দলৰ প্লেইং 11 কেনেকুৱা হ'ব পাৰে, কোনটো দল বেছি শক্তিশালী, হেড টু হেড ৰিপৰ্টত কোনটো দল আগবাঢ়ি আছে, কিমান বজাৰ পৰা মেচটো আৰম্ভ হ'ব, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে চাই লওঁ আহক হেড টু হেড ৰিপৰ্ট। দুয়োটি দলৰ মাজত 30খন মেচ অনুষ্ঠিত হৈছিলে, য'ত কলকাতা নাইট ৰাইডাৰ্ছে 20খন মেচত জয় লাভ কৰিছে আৰু পাঞ্জাৱ কিংছে মাত্ৰ 10খনতহে জয় লাভ কৰিছে। পাঞ্জাৱ কিংছে 20খন মেচত পৰাজিত হৈছে আৰু কলকাতা নাইট ৰাইডাৰ্ছে 10খন মেচত পৰাজিত হৈছে। এতিয়া আমি চাই লওঁ আহক কলকাতা নাইট ৰাইডাৰ্ছৰ প্লেইং 11। অপেনিং কৰিব নাৰায়ণ জগদছুন আৰু ৰহিমুলছে। 3 নম্বৰত আহিব নিতেশ ৰাণা, এই দলটিৰ কেপ্টেইনো হয়। 4 নম্বৰত আহিব ভেংকাটেশ আয়াৰ। তাৰপিছত 5 নম্বৰত আহিব ৰিংকু সিং। 6 নম্বৰত আহিব আন্দ্ৰে ৰাছেল। 7 নম্বৰত আহিব সুনীল নাৰায়ণ। 8 নম্বৰত আহিব শাৰ্দুল ঠাকুৰ। 9 নম্বৰত আহিব লুকি ফাৰ্গাছন। 10 নম্বৰত আহিব উমেশ যাদৱ আৰু 11 নম্বৰত থাকিব ভেংকাটেশ আয়াৰ। এতিয়া আমি চাই লওঁ আহক পাঞ্জাৱ কিংছৰ প্লেইং 11। পাঞ্জাৱ কিংছৰ হৈ অপেনিং কৰিব শিখৰ ধাৱন আৰু প্ৰভাত সিমৰাজসিংছে। 3 নম্বৰত থাকিব ভানুকা ৰাজপুত। 4 নম্বৰত থাকিব লিভেন্স লুইষ্টন। তাৰপিছত 5 নম্বৰত থাকিব শ্বাহৰুখ খান। 6 নম্বৰত থাকিব জিতেশ শৰ্মা। 7 নম্বৰত থাকিব ছেম কাৰেন। 8 নম্বৰত থাকিব কাগিছো ৰাবাথা। 9 নম্বৰত থাকিব ৰাহুল চাহাৰ। তাৰপিছত 10 নম্বৰত থাকিব আজদীপ সিং আৰু 11 নম্বৰত থাকিব বিধৱা কাগিৰা। এনেকুৱা হ'বলৈ গৈ আছে দুয়োটা দলৰ প্লেইং 11। মেচখন অনুষ্ঠিত হ'ব 1 এপ্ৰিলৰ দিনা। মেচখন আৰম্ভ হ'ব দুপৰীয়া 3:30 বজাৰ পৰা। তো এই আছিল ভিডিঅ'খনত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।